Hello everyone, welcome back to my YouTube channel. So guys, আপোনালোকে হয়তো গম পাইছে যে আজি ৰাতিপুৱাই সুনিতা উইলিয়ামছ আৰু বেৰী বুলছ উইলিয়ামে পুৱা 8:04 মহাকাশলৈ উৰা মাৰে। এই মিছনটোৰ বিষয়ে মই আপোনালোকক যিসকলে নাজানে সেইবাবে ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিম এই মিছনটোৰ বিষয়ে তেওঁলোকে গৈ কিহৰ ওপৰত অধ্যয়ন কৰিব আৰু সুনিতা উইলিয়ামছৰ জন্ম ক'ত তেওঁ ক'ত পঢ়িছিলে সকলোবিলাক ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বন্ধুসকল সুনিতা উইলিয়ামছৰ প্ৰথম আৰু দ্বিতীয়টো মহাকাশ অভিযান সফল হোৱাৰ পাছতে এইবাৰ তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰে সুনিতা উইলিয়ামছ আৰু বেৰী বুলছ উইলিয়াম পুৱা 8:04 আৰু যোনখন যানেৰে আপোনাৰ মহাকাশলৈ লৈ গৈছে যানখনৰ নাম হৈছে বৰিং ইষ্টাৰ্নাৰ ক্লু নামৰ এই যানখনৰ নামটো মহাকাশ যানখনে আপোনাৰ মহাকাশলৈ লৈ যোৱা হৈছে আৰু এই যানখন আপোনাৰ উৎক্ষেপণ কৰিছে কেনেডি স্পেচ চেণ্টাৰৰ পৰা। তো বন্ধুসকল সুনিতা উইলিয়ামছ আৰু বেৰী বুলছ উইলিয়ামে ইষ্টাৰ্নাৰ ব্যৱস্থাটো মানে মহাকাশ যানখনৰ ব্যৱস্থাটো শেষৰ পৰা শেষলৈ পৰীক্ষা চলাব আৰু তাত যাতে পৃথিৱীলৈ উভতি অহা অন্তৰ্ভুক্ত হয় আৰু আপোনাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ড্ৰক কৰি তেওঁলোকক এসপ্তাহৰ পিছতে আপোনাৰ ইষ্টাৰ্নাৰ ক্ৰুৱে পশ্চিম আমেৰিকাৰ আপোনাৰ পেৰাচুটৰ সহায়ত তেওঁ অৱতৰণ কৰিব। 2006 চনৰ 10 ডিচেম্বৰত ডিস্কভাৰী যানত মহাকাশলৈ যোৱা সুনিতা উইলিয়ামছে ৰচনা কৰে মহিলা মহাকাশচাৰী হিচাপে এক নতুন ৰেকৰ্ড। তদুপৰি 29 ঘণ্টাৰো বেছি সময় মহাকাশতে কটায়। সকলোবোৰ মহাকাশচাৰীৰ ভিতৰত তেওঁৱে বেছি সময় মহাকাশত কটাইছে মানে। সুনিতা উইলিয়ামছে মহাকাশত থাকি বিভিন্ন তথ্য আহৰণ কৰাৰ লগতে ভৱিষ্যত সুন্দৰ মহাকাশ অভিযানৰ এক বেছ চেণ্টাৰ হিচাপে কাম কৰে তেওঁ মহিলা মহাকাশচাৰীগৰাকী মানে। বন্ধুসকল মহিলা মহাকাশচাৰী সুনিতা উইলিয়ামছে মহাকাশত থকা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ফ্লাইট ইঞ্জিনিয়াৰ আৰু ছায়েন্স অফিচাৰ হিচাপে সুনিতা উইলিয়ামছে 6 মাহ কাম কৰিছিল। বন্ধুসকল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ফ্লাইট ইঞ্জিনিয়াৰ হিচাপে সুনিতা উইলিয়ামছে মহাকাশত এক ক্ষুদ্ৰ জৈৱিক গৱেষণাগাৰত প্ৰথমবাৰৰ বাবে সফল পৰীক্ষা নিৰীক্ষা চলায় আৰু মহাকাশ যান বা মহাকাশ কেন্দ্ৰৰ বিভিন্ন অংশ জীৱাণু ভেঁকুৰ আদি উপস্থিত ধৰা পেলাবলৈ লুকে PS নামৰ এক ক্ষুদ্ৰ গৱেষণা 2006 চনৰ 10 ডিচেম্বৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক কঢ়িয়াই নিছিল ডিস্কভাৰী মহাকাশচাৰীসকলে। তো বন্ধুসকল এই সুনিতা উইলিয়ামছ হৈছে আপোনাৰ ভাৰতীয় মূলৰ দ্বিতীয়গৰাকী মহিলা মহাকাশচাৰী। প্ৰথমগৰাকী হৈছে আপোনাৰ কল্পনা চাওলা হয়। তো বন্ধুসকল মহাকাশখন মাৰাথান দৌৰা প্ৰথম মহাকাশচাৰী 4 ঘণ্টা 24 মিনিট বষ্টনৰ মাৰাথান চলি থকা অৱস্থাত তেওঁ মহাকাশ কেন্দ্ৰৰ ট্ৰেডমিলত দৌৰিছিল। তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাওক কমেণ্ট বক্সত গৈ আৰু লগতে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকক এনেকুৱা ভিডিঅ' লাগে যদি ক'ব মই সদায় দি যাব চেষ্টা কৰিম। লগতে আপোনালোকক টেকনিকেল ভিডিঅ' আৰু লগতে ছায়েন্স ভিডিঅ' সকলোবিলাক দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব বুলি আশা কৰিছোঁ। আৰু যিহেতু আজি সুনিতা উইলিয়ামছ মহাকাশলৈ তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে তাৰ বিষয়ৰ ওপৰত এটা মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে চালে আৰু সকলোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। তেন্তে আজিলৈ টাটা বাই বাই, নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে।